নমস্কাৰ ফ্ৰেণ্ডসকল, পোনপ্ৰথমে মই আপোনাক মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে হয়তো সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যে গমেই পাইছে ডলি কুৰ্মীৰ বিষয়ে। কেনেকৈ অসমৰ নাম উজ্বলাইছে, অকল অসমেই নহয় ফ্ৰেণ্ডসকল, গোটেই ভাৰতবৰ্ষৰ নাম উজ্বলাইছে এই ডলি কুৰ্মীয়ে। যদি আপুনি এতিয়াও জানিব পৰা নাই, আহক তেনেহ'লে এই ভিডিঅ'টোৰ জৰিয়তে আমি জানি লওঁ। গতিকে ফ্ৰেণ্ডসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু আপোনালৈ এটি সৰু অনুৰোধ, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। মই থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান, আৰু সেয়া হৈছিল আপোনাৰ 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে। 3 তাৰিখত গ্ৰেণ্ড ফিনালি আছিলে, আৰু কিন্তু 1 তাৰিখৰ পৰাই আমাৰ সৰু সুৰা যিবিলাক টাস্ক থাকে সেইবিলাক ষ্টাৰ্ট হৈ গৈছিলে। আৰু ফ্ৰেণ্ডসকল, এইজনী ছোৱালীয়ে ডলি কুৰ্মী, আৰু তাই মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকন আন্তঃৰাষ্ট্ৰীয় কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এখেত আমাৰ অসমৰ গোলাঘাট জিলাৰ মহিমা চাহ বাগিচাৰ জীয়ৰী। যোৱা 3 মে'ত 2019 থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ হৈ অংশগ্ৰহণ কৰিবলৈ তাই সুবিধা পাইছিল। আৰু পৰৱৰ্তী সময়ত য'ত 50খন দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, আৰু সেই 50খন দেশৰ প্ৰতিযোগীক হেৰুৱাই অসমৰ জীয়ৰী ডলি কুৰ্মীয়ে সেই প্ৰতিযোগিতাত অৰ্থাৎ মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকন 2019 আন্তঃৰাষ্ট্ৰীয় কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাত আপোনাৰ মই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিলোঁ। তাত আপোনাৰ 50তকৈ অধিক দেশে অংশগ্ৰহণ কৰিছিলে। যোৱা 2016 চনৰ পৰাই ডলি কুৰ্মীয়ে মডেলিঙৰ লগত জড়িত, আৰু বিভিন্ন ষ্টেট লেভেল, নেশ্যনেল লেভেলতো তাই মডেলিং কৰি বহুকেইখন প্ৰতিযোগিতাত উইনাৰ হ'বলৈ সক্ষম হৈছিল। গতিকে চাওক, এনেকুৱা এটা অসমৰ পিছপৰা জনজাতিৰ ছোৱালী এজনীয়ে আজি অসমৰ লগতে ভাৰতবৰ্ষৰ নাম উজ্বলাইছে। গতিকে মই মোৰ ইউটিউব চেনেলৰ জৰিয়তে মিছ ইউনিভাৰ্ছ ডলি কুৰ্মীলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপুনিও ভাৰতবৰ্ষৰ নাম উজ্বলোৱা এই মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকন কিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা মিছ ডলি কুৰ্মীক আপুনি কিদৰে সম্ভাষণ জনাব, এই ইউটিউব চেনেলৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ফ্ৰেণ্ডসকল, আপোনালৈ শেষত এটি অনুৰোধ, এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক। গতিকে আজিলৈ ইমানেই। আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।